জয় হিন্দ দোস্ত, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। ফ্ৰেণ্ডছ, আজি আপোনালোকক দেখুৱাম PRC কেনেকৈ বনাব পাৰি। প্ৰেক্টিকেল প্ৰচেছ দেখুৱাম আজি। গৈ আছোঁ মণ্ডল অফিচত, কাৰণ প্ৰথমে দিব লাগিব খাজানা। মাটিৰ খাজানাটো লাগিব PRC অনলাইন কৰোঁতে। চাই থাকক আপোনালোকে, প্ৰেক্টিকেল প্ৰচেছ দেখুৱাম। ফ্ৰেণ্ডছ, পাই গ'লোঁ আমাৰ মণ্ডল অফিচ। এতিয়া দিম খাজানা। চাই থাকক ফ্ৰেণ্ডছ, এইটো আমাৰ মণ্ডল অফিচ। গৈ আছোঁ ফ্ৰেণ্ডছ, হৈ গ'ল মোৰ মাটিৰ খাজনা দিয়া। এয়া চাওক, এইটো খাজনা দিলোঁ। ফ্ৰেণ্ডছ, এতিয়া গৈ আছোঁ অনলাইন চেণ্টাৰত। ফ্ৰেণ্ডছ, আপোনালোকে চাই থাকিব। ফ্ৰেণ্ডছ, পাই গ'লোঁ আহি অনলাইন চেণ্টাৰ। এয়া চাওক, এতিয়া গৈ আছোঁ অনলাইন চেণ্টাৰত। এইটো অনলাইন চেণ্টাৰ চাওক, এয়া দাদাই অনলাইন কৰি আছে। ফ্ৰেণ্ডছ, অনলাইন চেণ্টাৰৰ পৰা PRC অনলাইন কৰা হৈ গ'ল। এতিয়া ঘৰত গৈ আছোঁ, তাৰমানে বহুত দেৰি হৈ গ'ল। পুৱা ঘৰৰ পৰা আহিলোঁ, আহি মণ্ডলৰ ওচৰত গ'লোঁ। গৈ খাজনা দিব মাটিৰ পাট্টা লাগিব, সেইকাৰণে আকৌ ঘূৰি গ'লোঁ ঘৰত। ঘৰৰ পৰা আকৌ পাট্টা লৈ আহি খাজনা দিলোঁ। খাজনা দি হেনে তাৰপিছত অনলাইন কৰিলোঁ, আৰু বাকী বহুত কাম আছিল। ফ্ৰেণ্ডছ, অনলাইন কৰোঁতে এইখিনি ডকুমেণ্ট লাগে। চাওক, স্ক্ৰীণত দি দিছোঁ। আৰু চাওক, এইটো হ'ল মোৰ অনলাইন ৰিচিপ্ট। আৰু এই ৰিচিপ্টখন লৈ ক'ত যাব লাগে পিছৰ নেক্সট পাৰ্টত জনাই দিম। আৰু ভিডিঅ'টো চাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। শেষত জয় হিন্দ, বন্দে মাতৰম, জয় আই অসম।